এখন প্লেটত মই এয়া কাজু আৰু আলমণ্ড কেইটামান লৈ লৈছোঁ। মই ইয়াতে এবাটি চেনি আৰু চুজি লগতে বেচন লৈ লৈছোঁ। চুজি 4 চামুচমান গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ চালনী এখনত। আৰু এফালে মই অলপমান ঘিউ উলিয়াই লৈছোঁ। বাটিটোত 4 ভাগৰ 1 ভাগ ঘিউ উলিয়াই লৈছোঁ। আৰু আমাৰ ইফালে আছে চুজি আৰু বেচন। আৰু এইখিনি ঘিউ আৰু ভালকৈ চেনিখিনি পিচি লৈছোঁ মিক্সিত। গোটেই বস্তুখিনি এইখিনিয়ে, বহুত বেছি বস্তুৰ প্ৰয়োজন নাই ইয়াৰ বাবে। আৰু এতিয়া আমি এখন কেৰাহীত ঘিউখিনি দি দিছোঁ, আধামান দি দিছোঁ, যিমানখিনি লৈছোঁ তাৰ আধা দি দিলোঁ। আৰু ঘিউখিনি বেছিকৈ গৰম হ'বলৈ দিব নালাগে। তেতিয়াই আমি যিখিনি 4 চামুচ চুজি আৰু বেচন লৈছিলোঁ সেইখিনি গোটেইখিনি দি দিব লাগে। আৰু দি পিনি 20 মিনিটমান, প্ৰায় 20 মিনিটমান ভাজি থাকিব লাগে। আঁতৰি নহাকৈ ভাজি থাকিব লাগে 20 মিনিটমান। মই ভাজি আছোঁ এতিয়ালৈকে। আৰু এফালে এখন কেৰাহীত আমি ড্ৰাই ফ্ৰুটছকেইটা এইকেইটা গৰম কৰি ল'লোঁ। আৰু গৰম কৰি এইখিনি কাটি ল'লোঁ, সৰু টুকুৰা কৰি কাটি ল'লোঁ। আৰু এইখিনিত অকণমান ঘিউ তাকো হ'ল দি দিছোঁ। বাটিটোত যিখিনি আধা থৈ দিছিলোঁ এয়া দি দিছোঁ অকণকৈ। আৰু গোটেইখিনি আমাৰ ভাজি হৈ গ'ল। আৰু গোটেইখিনি আমি কাঢ়ি লৈছোঁ এখন থালত। এইখিনি আমাৰ ভাজি লোৱা ঘিউ আৰু বেচনখিনি এইখিনি। আৰু ইয়াতে আমি এতিয়া দি দিম আমাৰ চেনি গুড়ি কৰাখিনি। চেনিখিনি আমি পিচি থৈছিলোঁ, ইয়াতে মিক্স কৰি দিম এতিয়া। এইখিনি আমি ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এই গোটেইখিনি সম্পূৰ্ণৰূপে মিক্স কৰি ল'ম আমি। আপোনালোকে দেখা পাইছে মই মিক্স কৰি আছোঁ গোটেইখিনি। ভালদৰে মিক্স কৰি ল'ব লাগিব গোটেইখিনি। তাৰপাছত ইয়াতে আমি দি দিম অকণমান ঘিউ। বাটিটোত যিখিনি থাকি ৰৈছিল সেইখিনি আমি ইয়াতে যোগ কৰি দিম। প্ৰথমতে ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ, যিখিনি আমি সৰু সুৰা টুকুৰা কৰি লৈছিলোঁ। গোটেইখিনি দি ল'ম এইখিনি টুকুৰাখিনি। দি পিনি ভালকৈ মিলাই লৈছোঁ ভালদৰে। এইখিনি মিলাই ল'লোঁ আমি। আৰু ইয়াতে ঘিউখিনি দি দিম। আমি যিখিনি বাটিত ৰৈ গৈছিল গোটেইখিনি ইয়াতে দি দিম। দি পিনি আমি লাডু কৰাৰ ব্যৱস্থা কৰিম। বেছি ফৰফৰীয়া হ'লে যিহেতু লাডুটো নহয়, আমি পাছত ঘিউখিনি সেইকাৰণ পাই দি দিয়া হৈছে। আপোনালোকক মই আগতেও কৈছোঁ ঘিউৰ পৰিমাণটো বাটিটোত 4 ভাগৰ 1 ভাগ ল'ব। গোটেইখিনি অলপ লাডু টাইপৰ হৈ গৈছে, কৰিব পৰা হৈ গৈছোঁ আমি লাডুখিনি। লাডু উঠিছে এয়া, আপোনালোকে দেখা পাইছে লাডু হৈছেগৈ। বিশ্বাস কৰক লাডুকেইটা খাই ইমান বেছি ভাল লাগিল। আপোনালোকে যদি এবাৰ কৰি চাই বহুত বেছি ভাল পাব খাই। আৰু খাবলৈও বহুত বেছি ধুনীয়া হয় লাডুটো। একেবাৰে সহজ, আপোনালোকে দেখিলে বহুত বেছি বস্তুৰ প্ৰয়োজন নাই ইয়াতে। আপোনালোকে এবাৰ কৰি চাব। লাডুকেইটা দেখিবলৈও যথেষ্ট ভাল হৈছে। মই দেখাইছোঁ এখন থালিত ইমানখিনি লাডু হ'ল। আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে লাডুকেইটা। চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। অহাটো ভিডিঅ'ত লগ পাম। ধন্যবাদ।